নমস্কাৰ, মোৰ নাম অচুপিকু। জ্ঞান বিজ্ঞান এডুকেশ্যনেল ইউটিউব চেনেলটোকে সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ ৰিজনিঙৰ এটা পাৰ্ট, আছাম পুলিচেই হওক বা গ্ৰেড 3, গ্ৰেড 4 SSC দিয়ে হওক বা বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় বা চিলেবাছ হয়। চ' আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ ৰিজনিঙৰ কোডিং আৰু ডিকোডিং। আজি আলোচনা কৰিব গৈ আছোঁ ফাইণ্ড দ্য অড ওৱান। ঠিক আছে, এইটো পৰীক্ষাত 3 নম্বৰ বা 4 নম্বৰ কাৰণে আহে। ঠিক আছে, বা কেতিয়াবা SSC 2 নম্বৰ হয়নে, 2 নম্বৰ এই ধৰণে হয়। ঠিক আছে, চ' আজিৰ ভিডিঅ'ত প্ৰথম কুৱেশ্যনটো আছে আমাৰ এনেকুৱা ধৰণৰ, ফাইণ্ড দ্য অড ওৱান এমং দ্য ফ্ল'য়িং। মানে ইয়াত তলত 4টা মোক অপশ্যন দিয়া আছে, তাত এটা কেনেবাকৈ ইয়াত বেয়া হৈ আছে। মানে ইয়াৰ যিটো চিৰিজটো গৈ আছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত এটা ভুল হৈ আছে, কিন্তু তিনিটা মানে কি হৈছে, তিনিটা চিৰিজটো একেলগে হৈ আছে। ঠিক আছে, ইয়াৰ আমি ভুলটো বিচাৰিব লাগে। ঠিক আছে, ছাপ'জ চোৱা, প্ৰথমত এড কৈছে কি 1C2 হয়নে? ঠিক আছে, 1ৰ পৰা 2 প্লাছ কৰিলে কিমান হয় আমাৰ 3 হয়নে? আৰু 3ৰ চিৰ ক'ত কিমান হয় আমাৰ 3 হয় নহয়? চিৰ ক'ত আমাৰ কিমান হয় 3 হয় হয়নে? যদি কেনেকৈ হয়, আগৰ ভিডিঅ'ত মই কৈছিলোঁ A ইকুৱেল আমাৰ কিমান আছিলে 1 হয়নে? B ইকুৱেল কিমান হয় আমাৰ 2, ঠিক তেনেদৰে C ইকুৱেল আমাৰ কিমান হ'ব 3 হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। চ' বেজিকেলি আমাৰ কিমান 3 আছে, আগৰ ভিডিঅ'টো যোনে চনে চাই ল'ব, তেতিয়া আমাৰ ৰেডি হ'ব। তাৰপাছত বি নম্বৰটো কি হৈছে, বি নম্বৰটো কৈছে 3J6 হয়নে? হ'ল। আৰু চোৱা, ইয়াৰ পৰা 3 এইটো প্লাছ কৰিলে কিমান হয় 9 হয়। কিমান হয় আমাৰ 9 হয়। জেৰ সংখ্যা কিমান আছিলে আমাৰ, কেই নম্বৰ আছিলে আমাৰ 10 নম্বৰ আছিলে। জে মানে কি আছিলে 10 আছিলে হয়নে? হ'ল। তাৰপাছত 14টো চাই লওঁ, 3 নম্বৰ চাই লওঁ। 14 প্লাছ 11 আমাৰ কিমান হয়, 14 প্লাছ 11 আমাৰ কিমান হয় 25 হয়নে? 25 ৱাইটো আমাৰ কিমান আছিলে, 25 নম্বৰ আছিলে হয়নে? এইটো আমাৰ কিমান হয় কাৰেক্ট হয় হয়নে? তাৰপাছত ডি নম্বৰ চাই লওঁ, 5 প্লাছ 6 কিমান হয় 11 হয়। কেত আমাৰ কিমান হয় 11 নম্বৰ দি আছে হয় নহয়? এইটো আমাৰ ঠিক আছে, কেত আছে, এই দুটা প্লাছ কৰিলে। তাৰপাছত এইটো বি ঠিকে আছে, এইটো বি ঠিকে আছে, কিন্তু ঠিক নহয়, এইটো আমাৰ ঠিক নহয়। ঠিক আছে, ইয়াত কি হ'ব লাগিছিলে, জে নহয়, কি হ'ব লাগিছিলে 9 নম্বৰটো কিমান হ'ব লাগিছিলে, 9 নম্বৰ যি সংখ্যা আছিলে এইটো হ'ব লাগিছিলে। বুজি পাইছানে? বি নম্বৰটো গতিকেলৈ অড ওৱানটো আমাৰ এইটো ৰাইট হ'ব। ঠিক আছে, বুজি পাইছানে? অড ওৱানটো আমি ফাইণ্ড কৰিলোঁ, বি নম্বৰটো আমাৰ কি হ'ব অড ওৱান। বুজিছানে? চ' তাৰপাছত নেক্সট ভিডিঅ'লৈ যাওঁ আমি। নেক্সট আমাৰ কি আছে, ফাইণ্ড দ্য অড ওৱান এমং দ্য ফ্ল'য়িং। ঠিক আছে, ইয়াত মানে ঠিক তেনেদৰে আমি কি কৰিব লাগে, ফাইণ্ড কৰিব লাগে হয়নে? ইয়াত চাই লওঁ আমি, এই গোটেইকেইটা আমি সংখ্যা প্লাছ কৰিম। ঠিক আছে, 1 প্লাছ 4 ইকুৱেল 5, 5 প্লাছ 5 ইকুৱেল 10, 10 প্লাছ 1 ইকুৱেল কিমান হ'ব 11 হয়নে? এই গোটেই প্লাছ কৰিলে আমি কিমান পালোঁ 11 পালোঁ হয়নে? ঠিক তেনেকৈ 1 প্লাছ 1 ইকুৱেল 2, 2 প্লাছ 4 ইকুৱেল 6, 6 প্লাছ 3 ইকুৱেল কিমান হ'ব 9, 9 প্লাছ 2 ইকুৱেল কিমান হ'ব 11 হয়নে? এইটো আমাৰ কিমান হ'ব 11 হৈ আছে। ঠিক আছে, তাৰপাছতে আমাৰ 2 প্লাছ 3 ইকুৱেল 5, 5 প্লাছ 3 ইকুৱেল 8, 8 প্লাছ 1 ইকুৱেল কিমান হ'ব 9, 9 প্লাছ 3 ইকুৱেল কিমান হ'ব 12 হয়নে? এইটো 12 হ'ল। তাৰপাছত 3 প্লাছ 7 ইকুৱেল 10, 10 প্লাছ 1 ইকুৱেল কিমান হ'ব 11 হয়নে? 11 হ'ল। এতিয়া চোৱা, তিনিটা আমি কিমান পাইছোঁ, একেধৰণে আমি কি পাইছোঁ, তিনিটা পাইছোঁ। ঠিক আছে, কিন্তু আমাৰ এটা অমিল আছে হয়নে? অমিল আছে, গতিকে কিমান হ'ব, চি নম্বৰটো আমাৰ কিমান হ'ল ৰাইট এনচাৰ হ'ব, অড ওৱানটো আমাৰ পাই গ'ল। বুজি পাইছা নিশ্চয়? ঠিক আছে, যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তাৰপাছত যদি বুজি পোৱা নাই কমেণ্ট কৰিব, ভালদৰে বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে, তাৰপাছত নেক্সটত আমাৰ আছে কি আছে, ফাইণ্ড দ্য অড ওৱান এমং দ্য ফ্ল'য়িং। ইয়াৰ পৰাও কি কৰিব লাগে, অডটো আমি কি কৰিব লাগে, ফাইণ্ড কৰিব লাগে। ঠিক আছে, চ' ফাইণ্ড কৰিম আমি। ইয়াত কৈছে কি জানুৱাৰী, তাৰপাছত অক্টোবৰ আছে। হ'ল, জানুৱাৰীত আমাৰ কিমান কেইদিন আছিলে আমাৰ 31 দিনীয়া হয়নে? জানুৱাৰীত আমাৰ কিমান দিনীয়া হয় 31 দিনীয়া। তাৰপাছত অক্টোবৰটো আমাৰ কিমান হয়, 31 দিনীয়া হয়। ঠিক আছে, আমাৰ তাৰপাছত মে'ত আমাৰ কিমান দিনীয়া হয়, মে'ত আমাৰ কিমান দিনীয়া হয় 31 দিনীয়া হয়নে? মে'টো 31 দিনীয়া। তাৰপাছত এপ্ৰিলত আমাৰ কিমান হয় 30 দিনীয়া হয়নে? তাৰপাছত ছেপ্টেম্বৰটো আমাৰ, ছেপ্টেম্বৰত কেইদিন থাকে আমাৰ 30 দিন থাকে হয়নে? তাৰপাছত নৱেম্বৰত আমাৰ কিমান দিন থাকে, নৱেম্বৰটো আমাৰ 30 দিন থাকে। ঠিক আছে, তাৰপাছত জানুৱাৰী আমাৰ কিমান দিন থাকে 31 দিন থাকে হয়নে? তাৰপাছত ডিচেম্বৰটো কিমান থাকে আমাৰ 31 দিন থাকে। ঠিক আছে, এতিয়া চোৱা, এই 31 মিলি গৈছে, 30 মিলি গৈছে হয়নে? 31 মিলি গৈছে, কিন্তু এইটো আমাৰ মিলা নাই হয়নে? 30 আৰু কি হৈছে 31 হৈছে, গতিকে কিমান হ'ব, অপশ্যন বিত আমাৰ অড ওৱান হৈ যাব। বুজি পাইছা? নিশ্চয় পৰীক্ষাত বাৰে বাৰে হোৱা দেখা যায়, চ' ভালধৰণে প্ৰেক্টিছ কৰিব। ঠিক আছে, তাৰপাছত নেক্সট প্ৰশ্নত আমি চাওঁ, ফাইণ্ড দ্য অড ওৱান
ফ্ল'য়িং দা এমং দা ফ্ল'য়িং মানে ইয়াত কি হৈছে ইয়াৰ পৰা কি হৈছে অ'ড ওৱানটো আকৌ ফাইন কৰিব হৈছে ঠিক আছে চাই লওঁ ইয়াৰ অ'ড ওৱানটো কোনটো হ'ব ইয়াত আমি চিৰিজটো চাই লওঁ ফাৰ্ষ্টত এ বি চি ডি আছে হয় নে নহয় এইটো চোৱা 6 যদি প্লাছ 1 কৰোঁ কিমান হ'ব 7 নম্বৰটো পাই গ'লোঁ হয়নে তাৰপাছত 3 প্লাছ 2 যদি প্লাছ কৰা হয় কিমান হ'ব 5 পোৱা হয় হয়নে তাৰপাছত 2 প্লাছ 1 কৰিলে আমাৰ কিমান হ'ব লাগিছিলে 3 হ'ব লাগিছিলে হয়নে 3 পোৱা নাই আমি 1 দিয়া আছে হয়নে তাৰপাছত 5 প্লাছ 1 কিমান হ'ব 6 দিয়া আছে হয়নে ঠিক আছে তাৰপাছত ইয়াত কি হ'ব লাগিছিলে 3 হ'ব লাগিছিলে হয়নে ইয়াত কি হ'ব লাগিছিলে 3 হ'ব লাগিছিলে গতিকে অ'টো আমাৰ কিমান হৈ আছে চি নম্বৰটো হৈ আছে বুজি পাইছা নিশ্চয় বুজি পালে লাইক কৰিব তাৰপাছত নেক্সট আমি চাওঁ নেক্সটত কি আছে ফাইন দা অ'ড ওৱান হয় নে নহয় নেক্সট আমাৰ কি আছিলে ফাইন দা অ'ড ওৱান এইটো চাই লওঁ আমি নেক্সটতো আছে ইয়াত কি কৈছে গাইজ এই আমাৰ কি হয় যিটো মই ফাইন দা অ'ড ওৱান কৈ আছোঁ এইটো একচুৱেলি ৰিজনিঙৰ এটা পাৰ্ট হয় লজিকেল ৰিজনিং ঠিক আছে লজিকেল ৰিজনিং বুলি আমি এটা পাৰ্ট পাওঁ ৰিজনিঙত চ' তাৰে এটা পাৰ্ট হয় অ'ড ওৱান ফাইন কৰা ঠিক আছে চ' এতিয়া কি আছে আমাৰ ইয়াত কি আছে ইয়াত ফাইন কৰিব লাগে ডব্লিউ মানে আমাৰ কি আছিলে ইয়াৰ ক'ডটো লিখোঁ ডব্লিউ আমাৰ কিমান আছিলে 20 চৰি ডব্লিউটো আমাৰ আছে 23 আছিলে হয়নে চৰি ফেনটো বেয়া হৈ আছে দেই ৰ'ব ডব্লিউটো আমাৰ কিমান আছিলে 23 হয়নে ডব্লিউটো 23 তাৰপাছতে জেডটো আমাৰ কিমান আছিলে 26 হয়নে ফাৰ্ষ্টত লিখি লৈছোঁ চৰি ভালকৈ লিখিছোঁ ডব্লিউটো আমাৰ কিমান আছিলে 23 তাৰপাছত জেডটো আমাৰ কিমান আছিলে 26 হয়নে 6 নম্বৰ আছে আৰু তাৰপাছত আমাৰ কিউটো আছিলে আমাৰ কিমান কিউটো আমাৰ আছিলে 17 হয়নে কিউটো আমাৰ 17 তাৰপাছত টিটো আমাৰ কি আছিলে 20 আছিলে হয়নে তাৰপাছত পিটো আমাৰ কিমান হয় 16 হয়নে তাৰপাছত এছটো আমাৰ কিমান আছে 19 আছে হয়নে তাৰপাছত এলটো আমাৰ কিমান নম্বৰ আছিলে 12 নম্বৰ থাকে ন এল আমাৰ কিমান 12 নম্বৰ আছে তাৰপাছতে 12 দেই 12 তাৰপাছত এনত আমাৰ কিমান আছে এলটো আমাৰ কিমান আছে 14 নম্বৰ আছে এলটো 14 নম্বৰ আছে হয়নে চৰি এনটো আমাৰ কিমান নম্বৰ আছিলে এলটো আমাৰ কিমান নম্বৰ আছিলে 12 নম্বৰ তাৰপাছত এনটো আমাৰ কিমান নম্বৰ আছে 14 নম্বৰ আছে হয়নে চ' এতিয়া আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈকে 26 হ'বৰ কাৰণে কিমান হ'ব লাগিব ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ আছে +3 হৈছে কিমান 3 আছে +3 হয়নে তাৰপাছত ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ আছে +3 হৈ আছে হয়নে +3 হয়নে 20 লৈকে হ'ল তাৰপাছত ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ আছে +3 হৈ আছে হয়নে তাৰপাছত ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ আছে +2 হৈ আছে হয় নহয় ঠিক আছে এতিয়া চোৱা এই গোটেইকেইটা ইয়াৰলৈ কিমান হৈ আছে ইয়াত +3 হৈ আছে ইয়াতো কিমান হৈছে +3 হৈ কৰি আছে হয়নে মানে 23 পৰা +3 কৰিলে কিমান 26 17 পৰা +3 কৰিলে 20 তাৰপাছত 16 পৰা +3 কৰিলে কিমান হয় আমাৰ 19 হয় তাৰপাছত 12 পৰা +2 কৰিলে কিমান হয় 14 হয় কিন্তু গোটেইকেইটা আমাৰ চিজত কি হৈ আছে 3 প্লাছ হৈ আছে কিন্তু আমাৰ কি হৈ আছে ইয়াত কি হৈছে +2 হৈ আছে এটা হয়নে নহয় গতিকে গোটেইকেইটা 3 হ'ল তাৰপাছত চৰি গোটেইকেইটা 3 হ'ল এইটো কিন্তু ইয়াত 2 প্লাছ হোৱাৰ কাৰণে এইটো আমাৰ অ'ড ওৱান হয় ঠিক আছে এনচাৰটো আমাৰ কিমান হ'ব ডি নম্বৰ হৈ যাব ঠিক আছে হ'ল বুজি পাইছা তাৰপাছত আমাৰ কি আছে নেক্সটত ঠিক আছে চিটো আমাৰ কেই নম্বৰ আছে 3 নম্বৰ আছে তাৰপাছত এফটো আমাৰ কেই নম্বৰ আছে 6 নম্বৰ আছে তাৰপাছত ডিটো আমাৰ কেই নম্বৰ আছে 4 নম্বৰ আছে হয়নে তাৰপাছতে আমাৰ কেটো আমাৰ আছে 11 নম্বৰ আছে তাৰপাছত এনটো আমাৰ 14 নম্বৰ আছে তাৰপাছত চৰি এইটো 14 নম্বৰ আছে তাৰপাছত এমটো আমাৰ কি 13 নম্বৰ আছে হ'ল তাৰপাছত আমাৰ জেটো আছে 10 নম্বৰ আছে তাৰপাছত এমটো আমাৰ কেই নম্বৰ আছে 13 নম্বৰ থাকে এমটো হয়নে তাৰপাছতে কেটো আমাৰ কেই নম্বৰ থাকে 11 নম্বৰ থাকে হ'ল তাৰপাছত জিটো আমাৰ কেই নম্বৰ থাকে 7 নম্বৰ থাকে হয়নে তাৰপাছত জেটো আমাৰ কেই নম্বৰ থাকে 10 নম্বৰ থাকে তাৰপাছত এইচটো আমাৰ কেই নম্বৰ থাকে 8 নম্বৰ থাকে হয়নে ঠিক তেনেদৰে আমি কি কৰিম এতিয়া ইয়াৰ পৰা প্লাছ কৰিলে কিমান হয় 3 প্লাছ কৰিলে নে 3 প্লাছ কৰিলে কিমান হয় 6 হয়নে 6ৰ পৰা 4 কিমান মাইনাছ কৰিলে 2 মাইনাছ কৰিলে কিমান পাম আমি 4 পাম হয়নে মানে 3ৰ পৰা 3 প্লাছ কৰিলে কি প্লাছ পাৰ্চত কি কৰিলোঁ 3 প্লাছ কৰিলোঁ 6 পালোঁ তাৰপাছত 6ৰ পৰা আকৌ মাইনাছ কৰিলে কিমান পালোঁ আমি 4 পালোঁ তাৰপাছত 11ৰ পৰা যদি আমি +3 কৰোঁ কিমান হ'ব 14 পাম 14ৰ পৰা -1 কৰিলে কিমান পাম আমি -1 কৰিলে কিমান পাম আমি 13 পাম হয়নে তাৰপাছত ঠিক তেনেকৈ 10ৰ পৰা যদি +3 কৰা হয় কিমান পাম আমি 13 পাম হয়নে তাৰপাছত 13ৰ পৰা -2 কৰিলে কিমান পাম আমি
11 পাম ঠিক তেনেকৈ 10ৰ পৰা +3 কৰিলে কিমান পাম আমি +3 কৰিলে কিমান পাম আমি 10 পাম 10ৰ পৰা -2 কৰিলে কিমান পাম আমি 8 পাম ঠিক আছে এতিয়া চোৱা ইয়াত +3 কেইটা আছে ইয়াত লগতো মিলিছে +3 কৰিছে +3 -2 +3 কিন্তু বি নম্বৰত কি কৰা হৈছে +3 কৰিছে কিন্তু -1 কৰিছে বুজি পাইছানে ঠিক আছে গতিকে O1টো কিমান হ'ব আমাৰ অপশ্যন নম্বৰ বি হ'ব ঠিক আছে তাৰপাছত নেক্সট আমাৰ কি আছে তাৰপাছত আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম চ' এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক এটা দিছোঁ এইটো উলিয়াই কিনি কমেণ্টত জনাব কিমান হয় এনচাৰটো তাৰপাছত ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব চ' মোৰ ইমানো এক্সপিৰিয়েঞ্চ নাই তথাপি বনাবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে ছাপোৰ্ট কৰে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি জনাব চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ঠিক আছে বাই বাই